Hey guys, welcome back to my YouTube channel. আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লোহাৰ কাঠাত নাৱৰ খেলা আছে, তাত নাৱৰ খেলা চাবলৈ যাম। মোৰ লগত যাব হেমাংগ। যাই আছোঁ এতিয়া। আমাৰ বহুত দেৰি হ'ল, তাতে খেলা আৰম্ভ হৈছিল। আমাৰ দেৰি হোৱাৰ কাৰণটো হ'ল ইমানে ক'ৰবাত গৈছিল, তো আহি পালে, আহি পোৱাৰ পিছত আৰু গ'লো মানে ক'ৰবাত গৈছিলোঁ গাইজ, দেৰি হ'ল আহোঁতে। যদি আপুনিও নাৱৰ খেলা চাই তেন্তে মোৰ পিছত বহি লওক, অলপ জাগা আছে, ন' টেনশ্যন, যাই থাকক না কি কয়। আমাৰ পৰা লোহাৰ কাঠা প্ৰায় 8 কিলোমিটাৰ 9 কিলোমিটাৰ হ'ব আৰু ভালকৈ নাজানো, বেছি হ'ব পাৰে, কমো হ'ব পাৰে, মুঠতে হ'ব আৰু কিবা এটা হয় আৰু। চাই থাকক ভিডিঅ'টো না কি, না নাচায়, নাচালে কিন্তু বেয়া পাম। আমি এতিয়া আহি পালোঁ লোহাৰ কাঠা, আৰু লোহাৰ কাঠা চক এইটো চাওক। আমি যাই আছোঁ, যাই পোৱাই নাই, পামেই আৰু টেম্পো আহিছে। তো ৰাইজ আমি এতিয়া আহি পালোঁ, এতিয়া গাড়ী চাড়ী ৰখা আছে, পালোঁ গাড়ীখন ইয়াতে থৈ দিওঁ আৰু তাতে যাওঁ। হাল্লা শুনি আছোঁ, যিমান পাৰোঁ সোনকালে আহিছোঁ, কিন্তু যিমান পাৰোঁ সোনকালে আহিছোঁ। আৰু আমাৰ লগৰে দুটা চলি আহিছে, তাতে অলপ সোনকালে আহিল, আমাৰ দেৰি হ'ল, সিহঁতক এতিয়া বিচাৰি যাওঁ। গৰম ধৰিছে না বহুত চাৰা, বহুত বিচাৰি পালোঁ। এতিয়া প্ৰব্লেম হৈছেতো, ইমান তলত কি আছা মালিক? হেল্ল' দোস্ত। মানে কথাটো হ'ল, মই অহাৰ আগতে খেলা আৰম্ভ হৈছিল, এতিয়া কোনটো ক'ৰ টিম সেই ডিটেইলছত নাজানো, কোনখন নাৱৰ কি নাম। তো ছেমি ফাইনেল আৰু ফাইনেলখন আপোনালোকক ভালকৈ ডিটেইলছত ক'ম। আৰু দুখন নাও আহি আছে, ক'ৰ নাও গম পোৱা নাই, নাজানো। এতিয়া মোৰ লগত থাকিব, মই ইয়াৰ লগত যাম, তাৰপিছত ই বোলে ঘৰত যায়, আঘাত ধৰছি। এতিয়া যাবি হা, বাই বাই বাই। তো এতিয়া ছেমি ফাইনেল আৰম্ভ হ'ল, মা লক্ষ্মী আৰু এখন নাৱৰ নাম নাজানো। তো মানে এনে নাৱৰ নাম গেলা অলপ মানে বেলেগ আৰু মানে এখন ছেমি ফাইনেলত মা লক্ষ্মী জয় হ'ল, আৰু এখন ছেমি ফাইনেল আছে, সেইটো পাৰে বহুত মানুহ আছে, ইটো পাৰেও আছে। নাও দুখন আহিলে মানুহবিলাক আৰু হাল্লা চাব, হাল্লাটো হ'বই ন, জোচ নাৱৰ খেলাৰ। আমি এতিয়া আগতে চাই পোৱা নাই কাৰণে জোচটো নাই। আৰু এই ছেমি ফাইনেলখনত মানে ৰূপহী আৰু জলকুঁৱৰীয়ে অংশগ্ৰহণ কৰিছে, কোনে জয় হয় চাওঁ। চাই চোৱা মানুহকেইটাৰে জোচ বেছি। ছেমি ফাইনেলত ৰূপহী জয় হ'ল, নাওখনৰ নাম ৰূপহী, নাওখনৰ নাম। ফাইনেল অলপ দেৰিকৈ আৰম্ভ হ'ব, মানে আৰম্ভ হ'লে বহুত দেৰি কৰিলা। তো এতিয়া মা লক্ষ্মী আৰু ৰূপহী ফাইনেলত অংশগ্ৰহণ কৰিছে, কোনে জয় হয় চাওঁ। এতিয়াতো গধূলিয়ে হ'ল, তো কেমেৰাত ভালকৈ নাহে, তথাপিতো ভিডিঅ' কৰি আছোঁ, মোবাইলৰ কেমেৰা না ভালকৈ নাহে। তো চাই থাকক, কোনে জয় হয় ক'ম লাষ্টত। অ'কে।
ৰূপহী নাওখনে জয় হ'ল। তো এতিয়া নাৱৰ খেলা শেষ হ'ল, আমি এতিয়া ঘৰতে যাম। গধূল হ'ল, কেইটা বাজিল? 6:10 হ'ল। তো এতিয়া শুনি ভাল লাগে একবাৰ তো গাড়ী থোৱা ঠাইখিনি আহি পালোঁ, এতিয়া যাওঁ। হাতে হাতে কুঁহিয়াৰ দিওঁ বাবু, চব হাতে হাতে কুঁহিয়াৰ। বহুত মানুহ হৈছে, আপোনালোকে দেখা পাইছে নিজৰ চকুৱেদি। অলপ অলপ বৰষুণ আহি আছে, অলপ বেছি নহয়। কিনকিনীয়া বৰষুণ আহি আছে। ভালে লাগিল দিয়ক নাৱৰ খেলা চাই, প্ৰথমবাৰ চালোঁ, বেয়া লগা নাই, মানে ভালে লাগিল। হোটেল পালোঁ, ইয়াতে ৰখি দিম অলপমান। তো এতিয়া বহুত বৰষুণ আহিছে, কেমেৰা কৰিব নোৱাৰিম, ডাইৰেক্ট গৈ মুকালমুৱাত লগ পাই আছোঁ। এতিয়া আমি আহি পালোঁ মুকালমুৱাৰ চক, আমাৰ জেগা আহি পালোঁ। তো এতিয়া আহি হোটেলত সোমাইছোঁ। আৰু মই এতিয়া পকৰি খাম। বৰষুণ আহিছিল সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ ৰাস্তাত। তো এতিয়া পকৰি খাওঁ। বৰষুণত ভিজি আহিলোঁ, আহি ইয়াতে পকৰি চকৰি খালোঁ, এতিয়া অলপ ভাল লাগিছে। বৰষুণত পূৰা ভিজিছোঁ, কেনে লাগিল? কেনে লাগিল বুলি ভাল লাগিছে। খেলা চাই ভালে লাগিছে, কিন্তু ৰাস্তাত বৰষুণ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে, টাটা বাই বাই।